নমস্কাৰ সুপ্ৰভাত। আজি ভিডিঅ'টো মই ৰাতিপুৱা আৰম্ভ কৰিছোঁ আৰু এতিয়া ৰবিনক মই ফোন কৰি মাতিলোঁ। ৰবিন আহি আছে, মানে তাক এতিয়া কঁঠাল চাবলৈ দিম। গছজোপাত এইফালে পকিছেনে পোৱা নাই বুলি কঁঠাল চাবলৈ দিম। যদিহে পকিছে তেনেহ'লে একেলগত দুজনে খাম আৰু দিনটোত আজি কি কৰি থাকোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। যিহেতু বৰষুণৰ বতৰ আৰু মই কামত যাবৰ কাৰণে ওলাই আছিলোঁ, কিন্তু বৰষুণে বাধা দি আছে। চাওকচোন বৰষুণ দি আছে চিপ চিপকৈ, সেইকাৰণে মই কামলৈ যাব পৰা নাই। আৰু আজি দিনটোত কি কৰোঁ সকলোবোৰ আপোনালোকক এইটো যে দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণমান স্কিপ থকাকৈ শেষলৈকে চাই থাকিব। এতিয়া ৰবিন আহি পেলাই তাক এতিয়া মই কঁঠাল চাবলৈ দিম। ৰবিন আহি আছে, গছত উঠি যা এই একেলগতে খাম। ইও আহিলে একদম ঘৰৰ ওচৰে হয়, মানে আমাৰ ঘৰৰ ওচৰে। কি কবি কঁঠাল নপকিব নেকি? এতিয়া মই ৰবিনক কঁঠাল চাব দিছোঁ। এইফালে এই কঁঠাল ধুনীয়াকৈ মানে খুচি খুচি চাই আছে পকিছে নে পোৱা নাই বুলি। সেইটো খুচি চাওঁ, পকিছে নাই? ইয়াৰ ভাগ্য একেবাৰে বেয়া। মানে যোৱাকালি বতৰটো অকণমান মুকলি কৰাৰ কাৰণে মই কামত গুচি গ'লোঁ আৰু সেইকাৰণে মই ভিডিঅ' চিডিঅ' বনাব নোৱাৰিলোঁ। যোৱাকালি মানে ঘৰতে এটা পকা কঁঠাল আছিলে, দেখা নাছিলোঁ। ৰাতি আহি মই চাওঁতে মানে কঁঠালটো পালোঁ আৰু এইফালে ৰবিনক আকৌ কঁঠাল খাব মাতিলোঁ। কঁঠাল খাম বুলি কৈ আছিলে। ভাং ভালকৈ ভাং, ভালকৈ ভাং হ'ব। ভালেই হৈছে হয় নাই? তেনেকৈ কঁঠাল গুচাই নেকি? এই টেষ্ট কৰিছা কেনেকুৱা? আৰু ফুট খা আকৌ ভালকৈ। এইফালে চা, এই মানে সদায় কঁঠাল খাম খাম বুলি কৈ থাকে মোক। তাৰপিছত কঁঠাল মানে গছত একদিন পকাই নাই। আৰু এতিয়া মই ধুনীয়াকৈ টেষ্ট কৰি চাওঁ। নেপেলাবি আকৌ, আমি এনেকৈ খাওঁ কঁঠাল। সঁচা কথা কথা আমাৰ কঁঠাল খাই কেনেকুৱা লাগে আকৌ? চুপাৰ ইমান লোভিয়া, ইমান স্পীড খায়। তেনেকৈ খায়, বহুত লোভিয়া আছে। আপোনালোকে কোনে কোনে কঁঠাল খাই ভাল পায় একদম কমেণ্ট কৰিবচোন। আৰু কেইটালৈকে কঁঠাল খাব পাৰে কৈ দে, আৰু কথাবিলাক কৈ দে চাগে শুনাও আকৌ হৈ দে। এনেকুৱা কঁঠাল ই দুটা খায়, মই এটাই খাওঁ। আৰু কৈ দে। আৰু নকওঁ। আপোনালোকে এটা কঁঠাল অকলে খাই পাইছেনে পোৱা নাই কমেণ্ট কৰি জানো মই বহুতে খাব পাৰে, কিন্তু বহুতে নোৱাৰেও। এই দুটা খায়, এটা নহয়। কঁঠালটো সৰু হ'ব পাৰে, মানে ফুটখিনি চাওক ইমান ধুনীয়া ৰঙচুৱা চাওক। কথা খাই দেখা গুটিটো আমি এতিয়া ধুনীয়াকৈ কঁঠাল চঠাল খাই ওলাই আহিছোঁ অকণমান। এইবিলাক গাঠৰ লগত মানে বিয়া পতা বৰলা, মানে বৰলা নহয় বুঢ়া মূৰাটোৰ লগত মই অলপ ওলাই আহিছোঁ। অনুভৱ কেনেকৈ ভাই? অনুভৱ আমি ৰবিনা মই দুইজনে একেলগতে আহিছিলোঁ। এতিয়া মানে স্কুল ফিল্ড এখনৰ ওচৰত ৰখি আছোঁ, সৰু পুল এটাত। আৰু মানুহেনো ধান ৰুইছেনে মানে তাকে চাবলৈ আহিছিলে। এইফালে চাওক ধুনীয়াকৈ মানে কঠীয়া পাৰি থৈ দিছে আৰু সেইফালে ধুনীয়াকৈ মানুহে হাল বাই আছে। এই দেখিছে হাল বাই আছে ধুনীয়াকৈ, মানে জুমটো ফাটি গৈছে আৰু সেই পানী মজাকৈ ৰখিছে বাৰু। মানে এইবাৰ খেতি মানে বহুত বেছি ভাল হ'ব বুলি এই প্ৰমাণ মানে। আৰু এইফালে ধুনীয়াকৈ কেমেৰা কৰি আছে মজাকৈ। চ' আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। আজি এনেই অলপ ফাং ফুংকৈ বহুত দিনৰ মূৰত আকৌ লগ পালোঁ, মানে ধেমেলীয়াকৈ অকণমান ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই খুবেই ভাল পাব। যদি কালি বতৰটো যদি ৰ'দ দিয়ে তেনেহ'লে এটা ধামাকা মানে ৰাইড ছিষ্টেমত এটা আমি যাম। চ' গতিকে ভিডিঅ'টো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।